Hi Resto, welcome to my YouTube channel Konkona Kolita. মোৰ কালি বাৰ বিয়া গতিকে মই আপোনালোকক বাৰ বিয়াৰ প্ৰত্যেকটো মুহূৰ্তৰ ভিডিঅ' মোৰ দেখুৱাবলৈ চেষ্টা কৰিম। আপোনালোকে মোৰ ভিডিঅ'টো শেষলৈকে চাই থাকিব। এয়া মাছ কাইলৈ বিয়াৰ বাবে ৰখা হৈছে। মাছ ভাজি আছে কালিৰ কাৰণে। ইফালেও ভাজি আছে। মণ্ডপ ভাজি আছে দাদাহঁতে। মণ্ডপৰ কাম বৰ্তমান চলি আছে আৰু মণ্ডপটো বেছি সময় নালাগে, হ'বহে লাগে, কিন্তু কেতিয়া হয় সেইটো নাজানিম আৰু মই আপোনালোকক দেখুৱাই থাকিম বাৰু। 3 hours later. আৰু এয়া সম্পূৰ্ণভাৱে মণ্ডপটো হৈ গ'ল। বৰ ধুনীয়া লাগিছে মণ্ডপটো। মণ্ডপটো কেনে লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব বাৰু। The next morning. এয়া মন্দিৰত আহিছোঁ চাকি দিবৰ কাৰণে। বিয়াৰ দিনা ৰাতিপুৱা গা পা ধুই কইনাজনী ওচৰৰ মন্দিৰত যুগ্ম জীৱনত সুখী হোৱাৰ বাবে ভগৱানৰ ওচৰত কুশল মংগলৰ কামনা কৰি প্ৰাৰ্থনা জনাইছে। গাঁৱৰ মহিলাসকলে একলগ হৈ পাচলি কাটি আছে, তামোল কটাই তামোল কাটি আছে আৰু এয়া খাহী মাংস কাটি আছে। লগতে ৰান্ধনীয়েও ভোজ ভাত বনাই আছে। বাজনীয়ে কইনা সজাই আছে। A few moments later. আমাৰ বাজনীক সাজোন কাচোন কৰি কইনাৰ ৰূপত সজোৱা হ'ল। বাক বৰ ধুনীয়া লগা হৈছে। কেনেকুৱা লাগিছে আপোনালোকে কমেণ্ট কৰি জনাব। আয়তীসকল ওলাই আহিছে পানী তুলিবৰ কাৰণে। এতিয়া আমি পানী তুলিব যাম। অসমীয়া বিয়াৰ অতিকৈ ভাল লগা পৰ্বটোৱেই হৈছে পানী তোলা। আয়তীসকলে গৈ পুখুৰী বা নদীৰ পৰা পানী তুলি আনে আৰু সেই পানীৰে কইনাক গা ধুওৱা হয়। এয়া পানী তোলা নিয়মটো চাই লওঁ। পানী তুলি আহি কইনাৰ ঘৰৰ চোতালত আয়তী ল'ৰা ছোৱালী জীয়ৰী বোৱাৰী মিলি অলপ বেং পাৰ্টিৰ লগত নাচিলোঁ। এয়া দুপৰীয়া সকলোৱে ভোজ ভাত খাই আছে। 3 hours later. গধূলি সকলোৱে লগ হৈ অলপ বেং পাৰ্টিৰ লগত নাচিলোঁ। কইনাজনীও নাছিলে অলপ আমাৰ লগতে। খুৰা বৰদেউতাসকলৰ তামাম ফূৰ্তি, বৰ ধুনীয়াকৈ নাচি আছে। আৰু ইফালে কইনা ধুৱাব ওলাইছে। আমাৰ নিয়ম হৈছে তেল শাৰী পিন্ধি কইনাজনী কলৰ পুলিৰ তলত মাহ হালধি সানি তুলি অনা পানীৰে সকলোৱে মিলি গা ধুৱাই আছে। কইনাৰ সৰু ভনীয়েকে নিয়ম অনুসৰি নখ কাটি দিছে। তাৰ পিছত কোনোবা মান্যজনে কইনাজনীক দাঙি আনি ৰভাতলিত বহুৱায়। পূৰ্বৰ নিয়ম মতে কইনা ধুৱতীজনে সুৱাগ জাৰিব যাব লাগে আৰু এয়া আমাৰ কইনা ধুৱতীজনে সুৱাগ জাৰিব যাব ওলাইছে। আৰু এয়া কইনাজনীয়ে দৰাই দিয়া পাটৰ সাজ পিন্ধি ৰাতিৰ বিয়াত বহিবলৈ সাজু হৈ A আছে। few moments later. এয়া দৰা ঘৰৰ মানুহ আহি পালে, বাটত ফটকা ফুটালে আৰু দৰাক আদৰিবলৈ বৌয়েক মাক আয়তীসকল যাত্ৰা কলপুলিৰ তলত ৰৈ আছে। এয়া কইনাৰ সৰু ভনীয়েকে দৰাক কল গাখীৰ দি ভৰি ধুৱাই আছে।
এয়া কইনাৰ মাকে জোৱায়েকক সোণৰ চেন পিন্ধাই দিলে আৰু বৌয়েকে আদৰি আনি দৰাক ৰভাৰ দলিত বহুৱালে। দৰাৰ লগত অহা মানুহখিনিয়ে এয়া ভোজ ভাত খাই আছে। এয়া কইনাৰ দেউতাকে কইনা ৰান্ধিবলৈ ওলাইছে। এয়া কইনাজনীৰ ককায়েকে দাঙি আনি কইনাজনীক হোমৰ গুৰিত বহুৱালে। দৰা আৰু কইনাই অগ্নিক সাক্ষী কৰি বিয়া হ'ব। এয়া কইনাৰ সৰু ভায়েকে আখৈ তুলি আছে। বিয়া শেষ হোৱাৰ পিছত দৰা কইনাই ৰাইজৰ আশীৰ্বাদ ল'লে। আশীৰ্বাদ লোৱাৰ পিছত দেউতাকে দৰা কইনাক ঘৰৰ ভিতৰলৈ আদৰি আনিলে। দৰা কইনা ঘৰৰ ভিতৰত সোমোৱাৰ পিছত কিছুমান নিয়ম আছে, এইখিনি নিয়ম চাই লওক। আমি আগতে দেখা পাইছো। A few moments later. এয়া কইনাই মাক দেউতাকৰ পৰা বিদায় লোৱাৰ কিছু মুহূৰ্ত।